So hello guys, কি খবৰ সকলোৰে আশা কৰো ভাল মাতটো অলপ ভাঙি আছে দেহাটো অলপমান বেয়া সো মই গৈ আছো ক্ষুদ্ৰবাসুগাঁও তাতে যোৱা সপ্তাহৰ পৰা মই বিহু ডেন্স শিকাইছো আৰু এয়া কাৰেঞ্জিত আহি গল ঢুলুৱা ককাইতাহঁতৰ মুখৰ পৰা শুনিছো ইয়াতে বহুত ভাল এটা বিহু গ্ৰুপ আছিল আৰু তেতিয়া বিহুও পাতিছিল ইয়াতে মুকলি বিহু আৰু বহুত কেইবছৰমান গেপৰ পিছত এতিয়া আৰু নতুনকৈ ইয়াতে বিহু পাতা হৈছে আৰু আমি পাই গলো আমাৰ ডেষ্টিনেশ্যন সকলোৱে আহি ৰৈ আছে ইয়াতে আৰু ইয়াতে ভণ্টি খুৰীহঁত সকলোৱে লাইনত ৰৈ আছে এতিয়া আমাৰ ৰিহাৰ্চেল ষ্টাৰ্ট হৈ যাব আৰু এইফালে ভণ্টিহঁত থিয় হৈ আছে সকলোৱে হাই এটা দিয়া মোৰ ইউটিউব চেনেলত আৰু আজি যেহেতু লাষ্ট ডে দাদা আৰু ভাইটিসকলে অলপমান কিবা গুণগুণাই আছে আৰু যিমানখিনি মই পাৰো সিমানখিনি মই শিকাই দিছো আৰু বাকি একো নাই আৰু যিহে গৰম দিছে মই একেবাৰে ঘামি ঘামি হেক বিহুত পেপাৰ মাতটো শুনিলে কিবা ভাল লাগি যায় লাষ্টলি আমি এটা গ্ৰুপ ভিডিঅ' আৰু এটা গ্ৰুপ ফটো ললো So yeah, আছিল আজিৰ মোৰ ব্লগ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব